নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কালিৰে আছিল, আজি আপলোড কৰিলোঁ। এয়া কালি তাৰ পৰা বাহিৰে আহি মানে মন্দিৰৰ পৰা বাহিৰে আহি চিকেন ফ্ৰাইড ৰাইচ খালোঁ। আৰু যিহেতুকে ঘৰত থাকিলে এইবিলাক বস্তু তেনেকৈ খোৱা নাযায় বা কোনো আনি দিয়াও মানুহ নাই, আৰু তেনেকৈ আমাৰ ওচৰে পাজৰেও নাপায়। তাৰ কাৰণে ভাবিলোঁ মিৰ্জাতে ভালদৰে গোটেইকেইটাই খাওঁ। আৰু ঘৰত থাকিলে বা ঘৰত সোমোৱাৰ পিছত আৰু ক'ত ওলাব পাৰিম নহয়নে বাৰু, পুতুককৈ ক'ৰবাত যাওঁ বুলিও যাব নোৱাৰে। তাৰ কাৰণে ভাবিলোঁ ওলাই যাওঁতে মুঠতে খাই লওঁ। তেনেকুৱাকৈ গোটেইকেইজনীয়ে আমি মিলি পেলাই খালোঁ। যদিও মোৰ মাজুবনীটোৱে মুঠতে তাইক খোৱা নাই, যিহেতুকে তাই ভগৱানৰ এটা চলি আছে। তেনেকুৱাকৈয়ে আমি তিনিওজনীয়ে খালোঁ। আৰু তাই আমাৰ ওচৰত বহাও নাই, তাই সেইপিনে আছে। আৰু তাৰপিছতে তাৰ পৰা ওলাই এইপিনে আৰু আমি ফুচকা খাৱাত লাগি গ'লোঁ। ওলাই যাওঁতে মুঠতে গোটেইকেইটাই ইটো সিটো খাবলৈ ধৰিছোঁ, যিহেতুকে সিহঁতেও তেনেকৈ ওলাব নোৱাৰে বা ময়ো ঘৰত অহাৰ পিছত এনেকুৱাকৈ যাওঁ বুলি যাব নোৱাৰোঁ। আৰু লগ হ'লে এনেকুৱাকৈ বা অলপমান ফূৰ্তি ফাৰ্তা কৰা যায় বা এনজয় বুলিয়ে ধৰিলোঁ, যিহেতুকে আমি সৰুৰ পৰা নাপালোঁৱে এইবিলাক এনেকুৱাকৈ ফুৰিবলৈ আৰু ঘৰতে আছিলোঁ। আৰু এতিয়া যিহেতুকে অকণমান মুঠতে ফুৰা কৰিব পাৰিলোঁ বা বস্তু বাহিনী অকণমান চিনি পোৱা হ'লোঁ। আগতে এইবিলাক বস্তু আমি নাজানিছিলোঁৱে বা বহুতে খালেও ভাবিছিলোঁ সিহঁতে ইমান দামী বস্তু খায় তেনেকুৱা ধৰণৰ। আৰু এতিয়া যিহেতুকে আমিও ফুৰাটো কৰিলোঁ, এতিয়া বুজি পাইছোঁ আৰু বস্তুৰ মূল্য কেনেকুৱা। আৰু এটা কথা, মই বেছি স্পীডকৈ কথা ক'ব নোৱাৰোঁ। স্পীডকৈ কথা ক'লে মূৰতে একদম মাতটো বাজিয়ে যায়। আৰু তাৰপিছতে এয়া ফুচকা খাই গোটেইকেইটাই এয়া আইচক্ৰীম লৈ ল'লোঁ। আৰু পিছে চিকেন ফ্ৰাইড ৰাইচ খোৱালে আমাৰ মনোজে মানে মাজু বইনীৰ গিৰিয়েকে, আৰু ফুচকা খোৱালে মায়ে, আৰু মই খোৱালোঁ এয়া আইচক্ৰীম। আৰু গোটেইকেইটাই মিলি জুলি এনেকৈয়ে খাই লৈ গোটেইকেইটাই ঘৰা ঘৰি হৈ গ'লোঁ। বাৰু ভিডিঅ'